হাই গাইজ, কি খবৰ? আপোনালোকৰ ভালেই চাগৈ, আমাৰো ভালেই। আজি মই আপোনালোকক এযোৰ কাপোৰ দেখাম, কিন্তু কাপোৰযোৰ কি ধৰণে বনাম আপোনালোকে চাই থাকক। এইটো ৰঙৰ কাপোৰ হয়, তাত ধুনীয়াকৈ এয়া চাওক, এয়া পাৰপিন ধুনীয়াকৈ মই এতিয়া কাটি ল'ম, এয়া এটা এটাকৈ কাটি ল'ম। তাৰপিছত ধুনীয়াকৈ গোটেই ৰাউণ্ডটো মই আঠা লগাই ধুনীয়াকৈ গোটেই কাপোৰযোৰ কৰি দেখাম। মই কিদৰে এয়া চাওক বনাই যাম, আপোনালোকে ভিডিঅ'টো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব আৰু চাই যাওক। এতিয়া এনেকৈ মই মাটিতে পাৰি লৈছোঁ, পাতিখনৰ ওপৰতে এই আধা কাষটো বনাইছোঁ। গোটেই চাদৰখন বনাম, আপোনালোকক দেখাম ভিডিঅ'টো। এই ফুলবোৰ কাটি লৈছোঁ, গোটেই চাদৰখনতে লগাই যাম। আঠাটো লগাই লৈছোঁ। এতিয়া এই ৰাউণ্ডটো মাৰি ল'লোঁ, তাৰপিছত মাজত বুটা লগাই লগাই দিম। কাপোৰযোৰ সম্পূৰ্ণ হৈ গ'ল, এয়া চাওক। এয়া উকা কাপোৰ আনি আপোনালোকেও ঘৰতে বনাব পাৰিব এনেকৈ। আৰু এইখন মেখেলা, এইখন 4টা লাইন দিয়া গৈছে। উকা কাপোৰ আনি এনেকৈ ঘৰতে আপোনালোকেও বনাব। এয়া চাওক, এইযোৰ যোৰা হৈ গ'ল।